নমস্কাৰ এই ভিডিঅ'টোত আমি জানিম কুকুৰে কামুৰিলে কি কৰিব লাগে। আমি সকলোৱে জানো কুকুৰে কামুৰিলে ৰেবিজ বেমাৰ হয়। ৰেবিজ হ'ল এক ভাইৰাছৰ জৰিয়তে বিয়পা বেমাৰ আৰু ৰেবিজ বেমাৰ হ'লে য'ত কুকুৰে কামুৰে সেই ঠাইডোখৰ বিষ অনুভৱ হয়, কেতিয়াবা খজুৱতি হয়, জ্বৰ উঠিব পাৰে, শিশুটিৰ শৰীৰ দুৰ্বল লাগে আৰু ৰেবিজৰ যিটো সকলোতকৈ ইম্পৰ্টেণ্ট চিম্পটম সেইটো হ'ল পানীত ভয় লগা, যাক আমি জলাতংক বুলিও কওঁ। লগতে সূৰ্যৰ পোহৰ বা যিকোনো ধৰণৰ পোহৰ শিশুটি সহ্য কৰিব নোৱাৰা হৈ যায়, শিশুটি বহুত হাইপাৰ এক্টিভ হৈ যায় আৰু কেতিয়াবা লাষ্ট ষ্টেজত গৈ পেলাই কোমা হ'ব পাৰে আৰু ডেথ হৈ যাব পাৰে। ৰেবিজ ভাইৰাছ অকল কুকুৰে কামুৰিলে যে বিয়পে এনেকুৱা নহয়, যদিও 96% কেছেছত কুকুৰৰ কামোৰাৰ পৰা ৰেবিজ ভাইৰাছ আমাৰ দেশত বিয়পে। কুকুৰৰ বাহিৰেও মেকুৰীয়ে কামুৰিলে নাইবা আন জীৱ জন্তু যেনে গৰু, মহ, ছাগলী, গাহৰি, ঘোঁৰা, উট আদিয়েও ৰেবিজ বীজাণু বিয়পাব পাৰে। বনৰীয়া জন্তু যেনে শিয়াল, বান্দৰ আদিয়েও ৰেবিজ ভাইৰাছটো বিয়পাব পাৰে। চৰাই চিৰিকটি আৰু ঘৰচীয়া এন্দুৰে ৰেবিজ ভাইৰাছ বিয়পাব নোৱাৰে। আপোনাৰ শিশুটিক যদি যিকোনো জন্তুৱে কামোৰে বা স্ক্ৰেচ কৰে, আপুনি কি কৰিব? প্ৰত্যেকটো কেছতে যোনডোখৰ ছাইট আপোনাৰ শিশুটিক কুকুৰ বা আন কোনো জন্তুৱে যদি কামুৰিছে, তেনেহ'লে সেই ঠাইডোখৰ আপুনি চাবোন আৰু ৰানিং ৱাটাৰ অৰ্থাৎ পানীৰে 10 মিনিটৰ পৰা 15 মিনিটলৈকে আপুনি ধুব। এইটো কৰিলে কি হয়, 90% ভাইৰাছ তাৰ পৰা গুচি যায়। সেই যোনডোখৰ ছাইট কামুৰিছে তাত যিখিনি ভাইৰাছ আছে, 90% ভাইৰাছ এইটোৰ জৰিয়তে আঁতৰি যাব। তাৰপিছত যাতে আপোনাৰ শিশুটিক ৰেবিজ নহয় তাৰ কাৰণে এণ্টি ৰেবিজ ভেকচিনটো আপোনালোকে দিয়াব, যাক আমি ইংৰাজীত পষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ বুলি কওঁ। অৰ্থাৎ এক্সপ'জাৰ হোৱাৰ পিছত বাধা দিয়াৰ ভেকচিন। এক্সপ'জাৰ মানে কামোৰা, পষ্ট মানে পিছত, কামোৰাৰ পিছত বেমাৰটো নোহোৱাৰ কাৰণে যিটো ভেকচিন তাক কোৱা হয় পষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ। আৰু ইয়াৰ এটা শ্বেডিউল থাকে, যেনেকৈ যিদিনাখন কামোৰে সেইদিনা দিব লাগে, তাৰপিছত 3 দিন পিছত দিব লাগে, তাৰপিছত এসপ্তাহ পিছত দিব লাগে, তাৰপিছত 14 দিনৰ পিছত দিব লাগে, তাৰপিছত 28 দিনৰ পিছত দিব লাগে। আৰু যেতিয়া জন্তুৱে কামোৰে সেই কামোৰাৰ ধৰণটোৰ ওপৰত মানে নিৰ্ভৰ কৰি 3টা বিভাগত ভাগ কৰা হয়, যেনে কেটেগৰী 1, কেটেগৰী 2, কেটেগৰী 3 বাইট বুলি। চ' কেটেগৰী 1ত ভেকচিনেশ্যন দিব নালাগে, কিন্তু কেটেগৰী 2 আৰু কেটেগৰী 3ত ভেকচিনেশ্যন দিব লাগে। কেটেগৰী 2টো হ'ল ধৰক স্ক্ৰেচ কৰিছে কিন্তু ব্লাড ওলোৱা নাই, অৰ্থাৎ স্ক্ৰেচ হৈছে, দাগ আছে, তেতিয়াও আপুনি এইটো কেটেগৰী 2 হ'ব। এনে ক্ষেত্ৰত আমি পষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ ভেকচিনেশ্যনখিনি ল'ব পাৰোঁ। আৰু কেটেগৰী 3টো সকলোতকৈ ডেঞ্জাৰাছ হয়, য'ত আমি ভেকচিনো ল'ব লাগে, লগতে ইমিউনোগ্ল'বুলিনো আমি শিশুটিক দিব লাগিব। আৰু ইমিউনোগ্ল'বুলিনটোৱে কি কৰে, যিখিনি য'ত মানে বাইটটো হয় তাৰ চাৰিওফালে দিব লাগে, আৰু সেইটো দিলে তাৰ ধোৱাৰ পিছতো যদি অলপমান ভাইৰাছ ৰৈ যায়, সেই ভাইৰাছখিনিক সেই ইমিউনোগ্ল'বুলিনটোৱে মাৰি পেলায়। আপুনি যদি শিশুটিৰ যোনডোখৰ ঠাইত কামুৰিছে সেই ঠাইডোখৰ ভালকৈ ধুৱে আৰু তাৰপিছত এই গোটেইকেইটা ভেকচিন টাইমলি লয় আৰু ডক্টৰৰ পৰামৰ্শ লয়, তেনেহ'লে আপুনি ৰেবিজ বেমাৰটো বাধা দিব পাৰে। এতিয়া কথা হ'ল যে আপোনাৰ এটা শিশু যদি ফুল্লি ভেকচিনেটেড হয়, এই ভেকচিনটোৱে অকল নেক্সট 3 মাহলৈকেহে আপোনাৰ শিশুটিক প্ৰটেক্ট কৰে। অৰ্থাৎ 3 মাহৰ পিছত ধৰি লওক 4 মাহত বা 5 মাহত আপোনাৰ শিশুটিক যদি আকৌ কুকুৰে কামোৰে, তেনেহ'লে আকৌ আপোনাৰ সেই ছেম গোটেইখিনি কাম কৰিব লাগিব। আমি যোনডোখৰ ঠাইত কুকুৰে কামুৰিছে সেইখিনি চাবোনেৰে ধুব লাগিব। অকল তেতিয়া গোটেই ড'জ ভেকচিনখিনি ল'ব নালাগে, তেতিয়া আমি অকল 2টা ড'জ ল'লে হ'ব। যিদিনাখন কামুৰিব নেক্সট টাইম সেইদিনাখন আৰু তৃতীয় দিনাখন ল'লে হ'ব। আৰু এই 2টা ড'জ বুষ্টাৰ হিচাপে কাম কৰিব। আৰু এটা প্ৰশ্ন সচৰাচৰ পিতৃ মাতৃয়ে সোধে যে যদি কোনোবা কুকুৰ অলৰেডি ভেকচিনেটেড হয়, অৰ্থাৎ কি হয়, কুকুৰকো আমি ভেকচিনেটেড কৰিব পাৰোঁ। পোহনীয়া কুকুৰ এটাক যদি জন্মৰ 10 সপ্তাহ আৰু 14 সপ্তাহত ভেকচিনেট কৰা যায় আৰু প্ৰত্যেক বছৰে বছৰে ভেকচিন দিয়া হয় ৰেবিজৰ কাৰণে, তেনেহ'লে কুকুৰটো ভেকচিনেটেড বুলি কোৱা হয়। ভেকচিনেটেড কুকুৰেও ৰেবিজ বেমাৰ বিয়পাব পাৰে। পৰীক্ষাত দেখা গৈছে যে যিবোৰ কুকুৰ ভেকচিনেটেড হয়, সিহঁতৰ ব্লাডটো যেতিয়া পৰীক্ষা কৰা হৈছে যে সিহঁতৰ প্ৰটেক্টিভ এণ্টিবডি টাইটাৰ আছেনে নাই, এইটো দেখা গৈছে যে 60%ত এবছৰৰ ভিতৰত প্ৰটেক্টিভ টাইটাৰটো কমি যায়। গতিকে মানে ভেকচিনেটেড কুকুৰ হ'লেও যে বাধা দিব পাৰিব সেইটো 100% নহয়, যাৰ কাৰণে ভেকচিনেটেড কুকুৰে কামুৰিলেও আমি ভেকচিনটো ল'ব লাগিব। এই ভিডিঅ'টোৰ অন্তত মই ক'ব বিচাৰোঁ যে যিবোৰ সচৰাচৰ কুকুৰে কামোৰা দেখা যায়, সেইখিনি ষ্ট্ৰে ডগ, যিবোৰ ৰাস্তাত ঘূৰি ফুৰে, তেনেকুৱা কুকুৰবিলাকৰ পৰা হোৱা দেখা যায়। আমাৰ ভাৰতবৰ্ষত প্ৰতি 1000জন মানুহৰ বিপক্ষে 4টাকৈ কুকুৰ আছে। আৰু এই
ষ্ট্ৰে ডগৰ যিটো পপুলেশ্যন সেইটো বহুত বেছি বাঢ়ি গৈ আছে গতিকে আমাৰ গভৰ্ণমেণ্ট পলিচিছ লাগিব আমাৰ যিবোৰ কুকুৰৰ যিবোৰ ওনাৰ আছে সিহঁতৰ এডুকেশ্যন কৰিব লাগিব পাৰিলে আমি ডগ ৰেজিষ্ট্ৰেশ্যন আৰম্ভ কৰিব লাগিব আৰু কুকুৰৰ ভেকচিনেশ্যনটো বঢ়াব লাগিব ষ্টেৰিলাইজেশ্যন কৰিব পাৰোঁ আমি কুকুৰবিলাকৰ যধে-মধে কুকুৰ মাৰাটো আমাৰ দেশত ইলিগেল হয় আৰু এইটো অনাৰেবল সুপ্ৰিম কোৰ্টেও এইটো ইলিগেল বুলি ভাৰ্ডিক্ট দিছে আৰু এইটো কৰি একো লাভ নহয় কাৰণ কি হয় কুকুৰ যদি মাৰি পেলাই সেই ঠাইডোখৰত আৰু নতুন বেলেগ কুকুৰ আহে আৰু সেই ঠাইৰ অথৰিটিটো পাবলৈ চেষ্টা কৰে যিবোৰ নতুন কুকুৰ আহে ইয়ং কুকুৰবিলাক বেছি এগ্ৰেছিভ হয় আৰু সিহঁতে মানে বাইট কৰাৰ বা কামুৰাৰ চান্সটো বাঢ়ি যায় সো এইখিনি কৈ আজিৰ এই ভিডিঅ'টো সামৰি মাৰিছোঁ আৰু আমাৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আমি এনে ধৰণৰ বিভিন্ন ধৰণৰ শিশুৰ বেমাৰৰ ৰিলেটেড ভিডিঅ' বহুত দিনৰ পৰাই আপলোড কৰি আছোঁ যাত আমি অসমীয়া হিন্দী আৰু ইংৰাজী ভাষাত এই ভিডিঅ'বিলাক আপলোড কৰোঁ যাতে সকলোৰ কাৰণেই বুজাত সুবিধা হয় সো আজিৰ ভিডিঅ'টো এইখিনিতে সামৰি মাৰিছোঁ